নলবাৰীৰ পল্লা ৰোডত নলবাৰী ছোৱালী হাইস্কুলৰ ওচৰত নতুন স্বাস্থ্য পৰীক্ষাগাৰ মুকলি। নলবাৰী পল্লা ৰোডত ছোৱালী হাইস্কুলৰ ওচৰত অত্যাধুনিক নতুন যন্ত্ৰৰে দি মিডাছ ডায়েগনষ্টিক চেণ্টাৰ মুকলি। চেণ্টাৰখন উদ্বোধন কৰে নলবাৰী জিলা বিজেপিৰ সভাপতি ডক্টৰ মৃণাংগ তালুকদাৰে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দি মিডাছ ডায়েগনষ্টিক চেণ্টাৰটো উন্নত মানৰ বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰী, চিকিৎসক ডাক্তৰ কৰুণ গোস্বামীৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। নলবাৰীৰ পৰা সুৰদী বৰ্মনৰ ৰিপৰ্ট ডি লাইভ 365। নলবাৰী অঞ্চলত কেইবাটাও লেবৰেটৰীয়ে আছে আৰু চবেই খুব ভালে সেৱা আগবঢ়াই আছে। সেই সেৱাৰ লগতে আজি এটা নতুন সংযোজন হ'ল, সেইটো হ'ল ডি মিডাছ ডায়েগনষ্টিক চেণ্টাৰ। ডি মিডাছ ডায়েগনষ্টিক চেণ্টাৰত মানে একচুৱেলি এটা অঞ্চলত যেতিয়া কেইবাটাও ডায়েগনষ্টিক চেণ্টাৰ বা তেনেকুৱা অনুষ্ঠান নতুনকৈ সংযোজন হয়, সেইটো সেই অঞ্চলৰ কাৰণেও সেইটো ভালেই খবৰ হয়। কাৰণ এইবিলাক ডায়েগনষ্টিক চেণ্টাৰৰ জৰিয়তে একোটা মানৱ সেৱা আগবঢ়োৱা যায়। লগতে কিছুমান গৱেষণামূলক কামৰ দৰেই ডায়েগনষ্টিক চেণ্টাৰসমূহে কাম কৰে মানুহৰ শৰীৰত থকা বেমাৰবিলাক ধৰিবলৈ। আৰু গৱেষণামূলক যিকোনো বস্তুৱে সদায় ভাল প্ৰতিযোগিতামূলক কামৰ মাজেৰে আগবাঢ়ি যায়। যেনে আগতে আমি মোবাইল ফোন সাধাৰণভাৱে ইউজ কৰিছিলোঁ, এতিয়া স্মাৰ্টফোন ইউজ কৰে। এনেকুৱা ধৰণৰ নতুন সংযোজন ঘটি থাকে। এটা অঞ্চলত যিমানেই ডায়েগনষ্টিক চেণ্টাৰ হয় হেল্থৰ কাৰণে সিমানেই আগবাঢ়ি যায়। আগত আমি আল্ট্ৰাচাউণ্ড চাইছিলোঁ 2D এনেকুৱা, এতিয়া আমি 3D 4D আল্ট্ৰাচাউণ্ড চাওঁ। ঠিক সেনেকৈ আমাৰ লেবত নতুন সংযোজন হয়। আগতে আমাৰ চিম্পুল ধৰণে কিছুমান টেষ্ট কৰা গৈছিলে, আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ হয়। কিছুমান নতুন বস্তু আহিছে আৰু নতুন যেতিয়া প্ৰতিযোগিতামূলক গৱেষণামূলক কাম আগবাঢ়ে, সেই অঞ্চলটোৰ উন্নতি সেনেকৈ আগবাঢ়ি যায় আৰু ৰাইজেও সেনেকৈ আঁকোৱালি লয়। আগতে বহুত টেষ্ট কৰিবলৈ মানুহে দিল্লী মুম্বাই যাব লগা হৈছিলে, এতিয়া সেইবোৰ গুৱাহাটীতো উপলব্ধ হৈছে। কাৰণ গুৱাহাটীত বেছিভাগ ডায়েগনষ্টিক চেণ্টাৰে গঢ় লৈ উঠিছে। ঠিক সেনেকৈ যদি নলবাৰীতো বহুত ধৰণৰে ডায়েগনষ্টিক চেণ্টাৰ, এইবিলাক আমাৰ কাৰণে সকলোৰে ৰাইজৰ কাৰণে সুখবৰ হয়। আৰু এইটো প্ৰচেষ্টাত ডক্টৰ দিগন্ত গোস্বামীয়ে যিটো পদক্ষেপ হাতত লৈছে, মই তাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। দিগন্ত গোস্বামীৰ লগতে আছোঁ। মই ৰেডিঅ'লজি পাৰ্টটো চাম, দিগন্ত গোস্বামীয়ে 24 ঘণ্টাই তেওঁ পেথলজিৰ পাৰ্টটো চাব বুলি পুৰা দৃঢ় প্ৰতিজ্ঞ। গতিকে আমি ভাবিছোঁ যে এইটোৱে নলবাৰীৰ বাকী ৰাইজক যথেষ্ট উন্নত চিকিৎসাৰ সেৱা আগবঢ়াই যোৱাত সক্ষম হ'ব।